নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পনীৰৰ হোৱাইট ক্ৰীম এটা গ্ৰেভি ৰেচিপি আৰু এইটো খাবলৈ বহুতেই ধুনীয়া হয়। তাৰ বাবে মই 50 গ্ৰাম জোখৰ পনীৰ লৈছোঁ আৰু এয়া সৰু সৰু কিউব আকাৰত মই কাটি লৈছোঁ। আৰু এয়া লৈছোঁ 4টা ডাঙৰ চাইজৰ পিঁয়াজ, লগতে লৈছোঁ 1.5 মুঠিমান জোখৰ কাজু আৰু এই কাজুখিনি মই তিয়াই কোমলাই থৈছোঁ আৰু লৈছোঁ ডাঙৰ চামুচেৰে 1.5 চামুচমান জোখৰ মগজ আৰু এই কাজু আৰু মগজখিনি সম্পূৰ্ণৰূপে তিয়াই কোমলাই থৈছোঁ। আৰু এতিয়া লৈছোঁ আমুল ক্ৰীমৰ পেকেট এটা আৰু লগত লৈছোঁ আমুল গাখীৰৰ পেকেট এটা মিক্সিৰ বাতি লৈছোঁ আৰু এই বাতিটোতে মই এই কাজুখিনি আৰু মগজখিনি একেলগে পেষ্ট কৰি ল'ম। আৰু এয়া আমাৰ দুইটা মিশ্ৰণ সুন্দৰকৈ পেষ্ট কৰা হৈ গৈছে। এয়া চব কাজু আৰু মগজৰ ধুনীয়া এটা পেষ্ট হৈ গৈছে। এতিয়া এখন কেৰাহীত পানী গৰম হ'বৰ কাৰণে এৰি দিছোঁ আৰু ইয়াতে মই এই পিঁয়াজ গিফাল সিজিবৰ কাৰণে এৰি দিছোঁ। আৰু এইটো এই কাৰণে কৰা হৈছে যাতে পিঁয়াজৰ গুণটো পানীখিনি সম্পূৰ্ণৰূপে গুচি যায় আৰু যেতিয়া পিঁয়াজখিনি মই পনীৰত দিম তেতিয়া পিঁয়াজৰ কোনো ধৰণৰ গোন্ধ নাহে আৰু খাবলৈ বহুত ধুনীয়া হয় এনেদৰে কৰিলে, আৰু সেইকাৰণে এইটো এনেদৰে কৰা হৈছে। পিঁয়াজখিনি সিজি গৈছে আৰু এই সিজাই লোৱা পিঁয়াজখিনি মই এখন চাকনিত মই কাঢ়ি ল'ম আৰু কাঢ়ি পেলাই মই ইয়াৰ এটা সুন্দৰ পেষ্ট বনাই ল'ম। আৰু এইদৰে মই গোটেই পিঁয়াজখিনি কাঢ়ি লৈছোঁ আৰু মিক্সিৰ বাতিত এইখিনি ধুনীয়াকৈ পেষ্ট কৰি লৈছোঁ। এতিয়া পাতিছোঁ এখন কেৰাহী আৰু কেৰাহীখন মই গৰম হ'বৰ কাৰণে এৰি দিছোঁ। কেৰাহীখন গৰম হোৱাৰ লগে লগে ইয়াত দিছোঁ মই 2 চামুচ জোখৰ ৰিফাইন তেল আৰু দিছোঁ বাটাৰ। আৰু এতিয়া এই তেলতে দিছোঁ লং, ইলাচি, তেজপাত আৰু ডালচেনি অকণমান আৰু এইখিনি অকণমান মই লৰাই দিছোঁ। অলপ সময় ভজা হোৱাৰ পাছত এতিয়া মই ইয়াত দিম পেষ্টখিনি, যিখিনি পিঁয়াজৰ পেষ্ট মই সিজাই পেষ্ট কৰি লৈছিলোঁ সেই পেষ্টখিনি মই ইয়াত দি দিম আৰু দি পেলাই মই অলপ সময়ৰ কাৰণে লৰাই দিম। আৰু এতিয়া মিলাইছোঁ মগজ আৰু কাজু বাদামৰ পেষ্টখিনি আৰু এই দুটা মিশ্ৰণ তেল নেৰালৈকে আমি ইয়াক ভাজিব লাগিব। আৰু এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ, যদিহে মোৰ ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেন্তে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল বুলি প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ সকলোখিনি ন'টিফিকেশ্যন আপোনালোকে সহজতে পাই যায়। আৰু এতিয়া এই মিশ্ৰণখিনিয়ে তেল এৰি দিছে আৰু এতিয়া মই ইয়াত মিলাই দিছোঁ গাখীৰখিনি দি পেলাই মই খুব কম জুইত এনেকৈ লৰাই থাকিম যাতে গাখীৰ আৰু মিশ্ৰণটো সম্পূৰ্ণৰূপে মিলি যায়। এতিয়া মই ইয়াত দিছোঁ 2 চামুচ ডাঙৰ চামুচেৰে ক্ৰীম 2 চামুচ ইয়াত মই মিলাই দিছোঁ। এতিয়া কথা হৈছে কি, যদি আমাৰ ঘৰত একোৱেই নাথাকে, না কাজু, না বাদাম, না মগজ বা ক্ৰীমো নাথাকে, তেতিয়া আমি কৰিব লাগিব কি, যিখিনি পনীৰ আনিছোঁ পনীৰৰে কেইপিচমান টুকুৰা আমি বেলেগকৈ ৰাখি ভালকৈ গাখীৰৰ লগত গ্ৰাইণ্ড কৰি এনেদৰে যদি শেষৰ সময়ত মিলাই দিওঁ তেতিয়া সি কমপ্লিটলি এনেকুৱা গ্ৰেভিৰ কাম কৰিব, একেই টেষ্ট থাকিব, সোৱাদৰ কোনো পাৰ্থক্য নহয়। আপোনালোকে তেনেকৈ এবাৰ বনাই চাব পাৰে। আৰু এই গ্ৰেভিখিনি অলপ উতল অহাৰ লগে লগে আমি ইয়াত মিলাইছোঁ কাটি থোৱা পনীৰখিনি আৰু এই পনীৰখিনি মই কেঁচাকেই দিছোঁ, ভাজি লোৱা নাই। আৰু এতিয়া ইয়াত মই মিলাইছোঁ সোৱাদ অনুযায়ী নিমখ আৰু চেনি। নিমখ খুব কম পৰিমাণৰ মিলাইছোঁ, বহুত বেছি মিলোৱা নাই, জাষ্ট অকণমান মুখত লগাকৈ, আৰু অকণমান চেনি দি দিছোঁ। নিমখ আৰু চেনিৰ কম্বিনেশ্যনটোত এই গ্ৰেভিটোত বহুত ধুনীয়া আহে আচলতে। আৰু এয়া চব আৰু শেষত দি দিছোঁ মই এই ডালচেনিৰ গুড়ি আৰু এই ডালচেনিৰ গুড়িখিনি ইয়াৰ ওপৰত অকণমান স্প্ৰিংকল কৰি দিছোঁ, বেছি নাই দিয়া, অকণমান দিছোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ এই কচুৰি মেথি অকণমান, ধনিয়া দিলেও হয় কিন্তু কচুৰি মেথিও বহুত ধুনীয়া টেষ্ট আনে। মোৰ ওচৰত যিহেতু ধনিয়া নাই কাৰণে মই কচুৰি মেথি দি পেলাই কাম চলাইছোঁ আৰু ইও বহুত ধুনীয়া ফ্লেভাৰ আৰু টেষ্ট আনে। আৰু এনেকৈ মই লৰাই দিছোঁ আৰু খুব লাহেকৈ কম জুইত অকণমান উতলিবৰ কাৰণে এৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত খিচমিচো দিব পাৰে। আৰু এতিয়া মই ঢাকনি সহায় ঢাকি দিছোঁ যাতে অকণমান সময় উতলি যায় আৰু গোটেই ক্ৰীম আৰু কাজুৰ টেষ্টটো যাতে পনীৰত সোমাই যায়। আৰু এয়া আমাৰ উতল আহি পেলাই হৈ গৈছে আৰু আমাৰ হৈ গৈছে হোৱাইট ক্ৰীম গ্ৰেভি পনীৰ ৰেচিপি। বহুতেই টেষ্টি হয়, আপোনালোকে ৰুটি, চাপাতি, পৰঠা আদি যিহৰ লগত আপোনালোকে ইচ্ছা কৰি খাব পাৰে, ভাতৰ লগত খাব পাৰে। বহুত ধুনীয়া টেষ্ট আৰু ইউনিক ৰেচিপি, আৰু আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব, কেনেকুৱা পায় আপোনালোকৰ মতামত কমেণ্টত জনাব। আৰু আপোনালোকৰ যদি বেলেগ ধৰণৰ পনীৰৰ ৰেচিপি আছে সেইখিনিও আপোনালোকে কমেণ্টত দিব বুলি মই আশাৰে বাট চালোঁ। আৰু শেষত অকণমান কচুৰি মেথিয়ে গাৰ্নিছ কৰি দিছোঁ। ভিডিঅ'টো মোৰ শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে থাকিল মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।
পুনৰ এটা নতুন ৰেচিপি লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ এইটো ব্লগ মই ইমানতে সামৰিছোঁ। ধন্যবাদ।